ভাল লাগিছিলে আৰু তেওঁৰ পৰিয়ালে আজি এই স্বীকৃতিটো দিলে সেইটো মোৰ কাৰণে অন্যান্য অনুভৱ আৰু ইয়াৰ পিছতে হৈছে আজি আমাৰ লগত আছে অস্তিত্বৰ সময়ৰ কবি লক্ষেশ্বৰ মালিক তেওঁৰ এখন কিতাপ উন্মোচন হৈছে বিচিত্ৰা সেইখনো আজি মোৰ পৰম সৌভাগ্য যে মোৰ অগ্ৰজ তেওঁ এই কিতাপখন মোৰ নামত তেওঁ উৎসৰ্গা কৰিছে সেইটো মোৰ কাৰণে এটা ভাবি মনৰ এটা সাংঘাতিক ডাঙৰ পত্ৰ সাহিত্য তেওঁক কি ক'ব পত্ৰ সাহিত্য আৰু তেওঁ যে ধন্যবাদ জ্ঞাপন কৰিছে আৰু এই অসমীয়া সাহিত্যৰ এক মূল্যৱান সম্পদ বুলি মই তাৰ কিতাপখন মই আলোচনা কৰিছোঁ সেইখন এখন খুব ভাল কিতাপ হৈছে আগতে এখন নীলমণি ছাৰৰ দিয়া পত্ৰৰ এখন কিতাপ আছে সেইখন এখন অমূল্য কিতাপ আছে এইখনো অমূল্য কিতাপ বিশ্বাস হোৱাৰ যিটো সেইটো এগৰাকী মাতৃয়ে মোবাইলজনী তেনেকৈ চব কটাই থাকে নোহোৱালৈকে তেনেকৈ মোৰ এটা অৱস্থা হৈ আছে কিন্তু আজি পৰম সৌভাগ্য যে পুনৰ সঞ্চয় শিল্পী সমাজে মোৰ উন্মোচন কৰিবৰ কাৰণে যিটো আগভাগ ল'লে প্ৰতি মাতৃ নহয় পুত্ৰক সদৃশ যিটো প্ৰাঞ্জলে হেৰি লৈ উদগনিমূলকভাৱে মোক যিটো প্ৰেৰণা দিলে বিশেষকৈ এই অনুষ্ঠানটো যিটো কৰিলে সেইটো মোৰ কাৰণে এটা বিৰল কিতাপখনৰ যোগেদি কি মেছেজ যাব কিতাপখনৰ যোগেদি মইতো সমস্ত মানুহলৈ এটাই মেছেজ দিছোঁ যে এবিধ সাহিত্য হ'ব পাৰে সাহিত্য হ'ব পাৰে মোৰ অৱশ্যে এই পত্ৰখিনিত কি সাহিত্য ক'বলৈ আছে মই নাজানো কিন্তু ইও যে এবিধ সাহিত্যই সেইটো মই প্ৰমাণ কৰিব পাৰিছোঁ আৰু বিশেষকৈ যিখিনি কথা মই ইয়াত বিভিন্ন চিঠিৰে আৰু বিভিন্ন বৰেণ্যসকলে মনলৈ লিখা চিঠিৰে সেইটো যিখিনি কথা কৰিব পাৰিছোঁ সেইটো কৰিব পাৰিছোঁ যে আমি আচলতে হেৰুৱাব লগা হয় মোৰ এই চিঠিখিনিৰ মাজেৰে মই মোৰ জীৱনত যিখিনি কৰিম সেই সময় সাহিত্যত আমি হেৰুৱাব নালাগে এলাই আঠাইকৈ মই লিখা কথাখিনি সাহিত্যখিনি অকলশৰীয়াকৈ লিখা নকৰি এৰি থৈ যাব নালাগে তালৈ লগ ৰাখি মই এইখিনি পত্ৰগুচ্ছক একেলগে চপাই জীৱন প্ৰায় 50 বছৰ সংগীতৰ পৰিপ্ৰেক্ষিতত আজি ঘৰৰ পাছত শিল্পী সমাজে যিটো সন্মান দিছে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ মানুহৰ জীৱিত অনুভৱ কৰে আমি নাজানো আমি আগৰ পঞ্চশিল্পী সমাজ 2007 চনৰ 29 জুলাই নগাঁৱত জন্মগ্ৰহণ কৰিছিলে আগৰ পঞ্চশিল্পী সমাজৰ উদ্দেশ্য এটাই আমি কেনেকৈ সাহিত্যৰ বৰ পথাৰখনত ন আৰু পুৰণিৰ সমন্বয়ত নৱতম সৃষ্টিৰ ঘোষণা কৰি আমি সাহিত্যৰ গতিলৈ অৱদান আগবঢ়াব পাৰোঁ আমি সাহিত্যৰে সেৱা কৰাৰ মনতে সাহিত্য বুলি ক'লে আপোনালোকে জানে এই প্ৰত্যাশাৰে পৃথিৱীখন নতুনখন যুৱতী আমাৰ যিসকল ব্যৰ্থ তেখেতসকলৰ মৰম আশীৰ্বাদ বিচাৰি গৌৰৱপ্ৰাপ্ত শিল্পী সমাজে জাতীয় জীৱনৰ জীৱিটো নিৰ্মাণৰ ক্ষেত্ৰত কেৱল সাহিত্যৰ জৰিয়তে আমি মানুহৰ মাজলৈ সেৱা আগবঢ়াই যোৱাৰ যি আশা এই আশাকে আমি এই অনুষ্ঠানৰ যোগেদি এটা অত্যন্ত সুখৰ দিন আমাৰ গৌৰৱপ্ৰাপ্ত শিল্পী সমাজৰ কাৰণে 17 বছৰ সম্পূৰ্ণ কৰিলে আজি উৎসৱ মঞ্চত পদাৰ্পণ কৰিছে এনেকুৱা এটা শুভ মুহূৰ্তত গৌৰৱপ্ৰাপ্ত শিল্পী সমাজৰ মজিয়াত অসমৰ অস্তিত্বৰ সময়ক্ষেত্ৰ স্বনামধন্য কবি মাননীয় লক্ষেশ্বৰ শৰ্মাদেৱৰ পত্ৰ বিচিত্ৰ নামৰ এখন গ্ৰন্থ ইয়াতে চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ইন্দ্ৰজিৎ বেজবৰুৱাদেৱে উন্মোচন কৰিছে আৰু এই অনুষ্ঠান আনুষ্ঠানিকভাৱে আৰম্ভ কৰে অসমৰ এগৰাকী বিশিষ্ট স্বনামধন্য শিল্পী মাননীয় ভদ্ৰেশ্বৰ শৰ্মাদেৱে আৰু
মহন্তদেৱক আমি তেওঁ স্বৰ্ণ তেওঁ কাৰ তেখেত আমাৰ খগেন মহন্তদেৱৰ শহুৰৰ ভাতৃ আদি খগেন মহন্তদেৱৰ শহুৰৰ ভাতৃ খগেন মহন্তদেৱক আদি স্বৰ্ণ অভিধাৰে সন্মান জনোৱা হৈছে। তাৰোপৰি তেখেতক